আসসালামু আলাইকুম গুড মৰ্নিং বহুত দিন পিছত মই মনুলে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু এতিয়া মই যাব ওলাইছোঁ কম নে নাই থাম্বনেইলখন দেখি গমেই পাইছে নিশ্চয় ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে এতিয়া মই যাব ওলাইছোঁ বঙাইগাঁৱত আৰু কি কাৰণে যাম সেইবিলাকতো ভিডিঅ'টো চাই থাকিব লাগিব এতিয়া কোৱা নহ'ব আৰু এইখিনি চাওক অমিতা ৰাখি থৈ আহিছোঁ বহুত ডাঙৰ আছিলে অমিতাটো যিকি নহওক এইবিলাক বাৰু পিছত ক'ম এতিয়া কি মই গৈ থাকোঁ মই আৰু মিতালীয়ে যাম আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া গাইজ আমি উঠিলোঁ টেম্পুত গৈ আছোঁ এইফালে মিতালী আছে ক'ত যাম আজি গৈ আছোঁ ক'ত গৈ আছোঁ থাম্বনেইল দেখি যদিও গম পাইছে চাই থাকিব ইয়াতে মাতটো নাহিব এতিয়া গাইজ আমি উঠিলোঁ মেজিকত আৰু আমি সোমাইছিলোঁ চুলুঙীয়া বাজাৰত মিতালীয়ে কিবা কিনিছে মিতালী ক'ত পাইছে চাওক ৰেড কালাৰ ব্লাউজ পিন্ধি মানে বহুত বস্তু কিন্তু আমাৰ চাই থকা আৰু কিনাৰ সময় নাই এতিয়া দেৰি হৈছে আমি গৈ থাকোঁ এতিয়া গৈ লগ পাই আছোঁ গাইজ আহি পাই গ'লোঁ আৰু এতিয়া আহিছোঁ মানে মেকআপ আৰ্টিষ্টৰ ঘৰত ইয়াতে মিতালীয়ে সাজিব এইবিলাক চাওক গোটেই মেকআপৰ বস্তুবিলাক ওলাই ৰখা হৈছে এইবিলাক নাজানো মেকআপ আৰ্টিষ্টে জানে কোনটো কি কামত লাগিব অলপ অলপ আপোনালোকক দেখাই আছোঁ আৰু মিতালী অকলে নহয় ইয়াতে আৰু এজনী ভণ্টি আছে ফাৰ্ষ্ট টাইম ইয়াক সজাই আছে আৰু ইয়াৰ হ'লে তাৰপিছত মিতালী সজাব আপোনালোকক একেবাৰে ফাইনেল লুকটো এতিয়া কৰিব গাইজ মিতালী এইফালে চাওক এইখিনি আগতে দেখুৱাইছোঁ কাৰণ বিফৰ আৰু আফটাৰ দেখুৱাব লাগিব এইবিলাক কি কিবা লগাই আছে প্ৰাইমাৰ নেকি নাজানো মানে মই ইমান আৰু মিতালী এইবাৰ বিহু নাচনীৰ ওপৰত ফটোশ্বুট কৰিব বিহু নাচনী মানে মডেল হিচাপে এতিয়া প্ৰথমতে মানে চকুৰ মেকআপটো কৰি আছে আই মেকআপ যিটো এইবিলাক চাই চাই ভাবি আছোঁ ময়ো শিকোৱে নেকি এতিয়া চাওক কিমানবিলাক ফাউণ্ডেশ্যন লগোৱা হৈছে মই যিখিনি পাৰোঁ সেইখিনিহে ভিডিঅ' কৰিছোঁ এইফালে চাওক মিতালী একদম ফুড বনাই দিছে এতিয়া গাইজ আমি ৰেডি ফাইনেলি আৰু মেকআপ আৰ্টিষ্টক দেখুৱা অঁ এড্ৰেছটো কৈ দিবা নেকি এড্ৰেছটো বঙাইগাঁও ভাকেৰবিটা অঁ মই দি দিম বাৰু এড্ৰেছটো আৰু এইফালে মিতালীক দেখাইছোঁ নাই মোক দেখাব নালাগে মোক অন্য বেয়া দেখা নাই ভাল লাগিছে পিছত ফটোশ্বুটৰ আৰু এজনী ভণ্টি আছে এইফালে মডেল দুজনী পিছত এতিয়া আমি বঙাইগাঁও জাহ্নৱী হোটেলত গৈ আছোঁ তাতে দেখুৱাম অলপ অলপ শ্বুট আপোনালোকে চাই থাকিব এতিয়া গাইজ আমি আহিলোঁ মানে লোকেশ্যনটো চাই নিশ্চয় ধৰিব পাৰিছে হোটেল জাহ্নৱীত আহিছোঁ বঙাইগাঁও চাপাগুৰি ৰোডত আৰু ভিতৰত গৈ দেখুৱাই আছোঁ এতিয়া গাইজ আমি ফাইনেলি আহি পালোঁ হোটেল জাহ্নৱীত মিতালীৰ অৱস্থা বেয়া ভোকত এক্সপ্ৰেছন ওলাই নহা হৈছে বোলে কি ধুনীয়া চাওক আৰু ভিতৰত ময়ো আজি প্ৰথম সোমাইছোঁ মানে বহুত ধুনীয়া হয় এইফালে চাওক আৰু ইয়াতে আজি ফটোশ্বুট হ'ব আৰু আজি মই ৰজাও নাই কিয় মানে নাই আৰু এইটো গম পাব ভিডিঅ'ৰ শেষত এতিয়া কিবা অলপ খাব লাগিব বহুত ভোকো লাগিছে এতিয়া মিতালী চব ভিতৰত আহিলোঁ আৰু ডাইনিং ৰুমটো বহুত ধুনীয়া আৰু ইয়াতে আমি লৈছোঁ ৰুটি আৰু আলু মটৰৰ চব্জি ইয়াতে এখন ৰুটি লৈছোঁ মিতালী আৰু মই আৰু অলপমান দেখুৱাই দিছোঁ বহুত ধুনীয়া লাগে যিহেতু সেইকাৰণে আপোনালোকক অলপমান দেখুৱাই দিলোঁ আৰু এইফালে চাওক কি ধুনীয়া ইয়াতে দুটামান ফটো চটো উঠোঁ ফটো উঠাৰ কাৰণে বহুত ঠাই আছে ইয়াতে আপোনালোকে সোমাই মাৰি ৰেষ্ট ল'ব পাৰে এতিয়া ফাইনেলি কেমেৰামেন আহি পালে আৰু মিতালীৰ শ্বুট আৰম্ভ হৈ গ'ল যিহেতু বাহিৰত বহুত জোৰকৈ বৰষুণ দি আছে আৰু এইফালে হৈছোঁ মই অলপমান মোৰ মানে হুলীয়াটো ইমান বেয়া হৈছে এইকাৰণে দেখুৱাব মন নাযায় এতিয়া ইয়াকো অলপমান উঠাই আছে ফটো ক্লাছত দেখুৱাইছে মিতালীক বাৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু আৰু সন্ধিয়া হৈ আছে ঘৰত যোৱাৰ টেনশ্যন উঠি আছে বহুত এতিয়া বাহিৰত অলপমান শ্বুট কৰিছে বৰষুণটো অলপমান এৰিলে বৰষুণ যাক গতিকে ইয়াতে কেইটামান ফটোশ্বুট লৈ তাৰপিছত আৰু যাম ঘৰত নহ'লে বহুত সন্ধিয়া হৈ যাব
ইয়াতে আমাৰ ফটোশ্বুট হৈ আছে এতিয়া দেখা পাইছে পিছফালে মিতালীহঁতক কিন্তু আন্ধাৰ হৈ আছে ঘৰতে গালি খাম নে কেতিয়া মানে বহুত টেনশ্যনত আছোঁ বতৰটো বহুত বেয়া বৰষুণ দি আছে আৰু আমি আছোঁ এতিয়া হোটেল জাহ্নবী ইমান ধুনীয়া ভিতৰত অলপ অলপ আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক এতিয়া ঘৰতে যাব লাগিব আৰু মিতালীৰ ফটো উঠাৰ পষ্ট দুটামান দেখুৱাই দিলোঁ আপোনালোকক আৰু ইয়াতে এটা বস্তু দেখিছোঁ গাইজ কলবিলাক চাওকচোন ৰেড কালাৰৰ আজি প্ৰথম দেখিছোঁ এইবিলাক এনে ডিজাইনৰ কাৰণে এনে খায় মই কিন্তু নাজানো যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট কৰিব চাওক কিমান সৰু গছজোপা তাতেই ফুলিছে এতিয়া মিতালী অলপমান নাচি আছে উইথাউট মিউজিক মানে এইখিনি কিহৰ কাৰণে আপোনালোকে নিশ্চয় গমে পাইছে ইয়াতে পিছত মিউজিক এড কৰি এইখিনি মানে ৰিলছৰ কাৰণে ফটোগ্ৰাফাৰজনে নাচিব লগাই দিছে এনেকৈ মই অলপমান ভিডিঅ' কৰি দিছোঁ আৰু গাইজ আসসালামু আলাইকুম গুড ইভিনিং আৰু আপোনালোকে ভিডিঅ'টো চাই আছে সেইটো আচলতে কোন তাৰিখৰ ভিডিঅ' আছিলে মনতে নাই মোৰ বহুত কেইদিন আগৰ ভিডিঅ' হয় আৰু যিখিনি পাৰোঁ দেখুৱাইছোঁ ষ্টেটাছৰ ফুল হৈ গৈছিল আৰু সেইদিনাখন আচলতে মই ৰোজা নাছিলোঁ মানে অলপ প্ৰব্লেম আছিল গমে পাই আমি ছোৱালী মানুহটো গোটেইকেইটা ৰোজা ৰাখিবই নোৱাৰোঁ আৰু যি কি নহওক আজি হৈছে শুক্ৰবাৰ আৰু আজি হৈছে 7 তাৰিখ এতিয়া আচাৰ নামাজটো পঢ়িলোঁ আৰু এতিয়া ইফতাৰীৰ কাৰণে যিহেতু ভিডিঅ'টো অলপমান সৰু হৈছে বহুতে আৰু কিছুমানে সৰু ভিডিঅ' বিচাৰে কিছুমানে ডাঙৰ ভিডিঅ' বিচাৰে কিছুমানে ডেইলি ভিডিঅ' দিয়াটো বিচাৰে কিছুমানে খাই কাম নাই এইবিলাক কি বনায় যাৰ যিটো পচন্দ যি কি নহওক মোৰ ভিডিঅ' বনাই ভাল লাগে মই বনাওঁ আৰু এতিয়া ইফতাৰীৰ অলপমান দেখুৱাওঁ নহ'লে ভিডিঅ'টো একেবাৰে সৰু হৈছে যে আপোনালোকে চাই থাককচোন কি বনাওঁ এতিয়া গাইজ নামাজ পঢ়ি বাহিৰত ওলালোঁ আৰু বহুদিন যিহেতু মই তেনেকৈ ভিডিঅ' দিয়া নাই গতিকে মোৰ ফুলবিলাকো আপোনালোকে দেখা নাই ভাবিলোঁ আজি অলপমান দেখুৱাই দিওঁ এই পিটেনিয়া দেখুৱাই আছোঁ বা কিছুমান মৰহিয়ে গৈছে মানে হোৱাইটটো ভাল লাগে আপোনালোকৰ নে পাৰ্পেলটো যোনটো ভাল লাগে কমেণ্ট কৰিব আৰু ইফালে এজোপা ফুল আছে বহুত ধুনীয়া হয় এজোপা দেখিবলৈ আৰু দেখুৱাই আছোঁ চাওক মোৰ ৰেড ৰছ কিমানকেইটা ফুলিছে সৰু গছজোপা ভালে কিবা ছাগলীও খাইছে নতুনকৈ যিহেতু লগোৱা হৈছে কিন্তু ভালেকেইটা ফুলিছে দেখিলেই মানে মনটো কিবা এটা ভাল লাগি যায় আৰু এতিয়া মই এটা বস্তু বনাম সেইটো আপোনালোকক দেখুৱাম এইফালে এইজোপা নয়নতৰা ফুলিছে এইজোপা মানে ঠগাইছে মানুহজনে আহিলোঁ এইটো পাকঘৰত এইখিনি দি দিছে চেৱাই আৰু চেৱাই বনাম তাৰ কাৰণে ইয়াতে চাওক ইয়াতে গাখীৰ দিছোঁ আৰু এইবিলাক যে আছে অলপ অলপ এইবিলাক হৈছে ঘি অলপমান ঘি দিছোঁ তাৰপিছত চেনি দিছোঁ নিমখ দিছোঁ আৰু ইয়াৰ পৰা দুটামান পিস্তা দি দিম তাৰপিছত ইয়াতে আছে চেৰি দি দিম আৰু কিচমিচ দি এইখিনি উতলাই তাৰপিছত হেৰি কৰিম ইয়াতে মানে চেৱাইখিনি দি দিম আঙুৰবিলাক চাওকচোন ক'ত থৈ দিছোঁ এইফালে হৈছে কিচমিচ এইখিনি ধুই ল'ম আৰু ইয়াতে পিস্তাবিলাক আগতে দি দিছোঁ এইফালে চাওক যিখিনি উতলিব দিছোঁ একদম ধিমি ধিমি জুইত অলপ জুইত এইবিলাক ধুই থৈছোঁ এইফালে চাওক গাইজ যেতিয়া গাখীৰখিনি মানে বস্তুখিনি উতল আহিছিল তেতিয়া চেৱাইখিনি ইয়াতে দি দিছোঁ মানে নহ'লে কি বেছি উতল আহিব দিলে কি হ'ব চেৱাইখিনি বেছিকৈ মানে সিজি যাব বহুত বেয়াকৈ মানে পুৰা গৈছোঁ মই এইফালে চাওক অলপ পিছত এইখিনি ৰেডি হ'ব এতিয়া আমাৰ ইফতাৰীৰ কাৰণে 45 মিনিটছমান বাকী আছে ইয়াতে বহুত বেয়াকৈ পুৰা গ'লোঁ এইটো আঙুলিও সিদিনাখন পুৰা গৈছোঁ চাওক ৰেডিয়ে ক'ব গ'লে এতিয়া গাইজ আজি ইফতাৰী প্লেট লগাই আছোঁ ইফালে খেজুৰ বুট তৰমুজ জিলেবি আঙুৰ তাৰপিছত আৰু বিৰিয়ানী বনোৱা হৈছে সেইখিনি মানে পিছত খাম আগতে এইখিনি খাই যেতিয়া থালখন শেষ পাব তেতিয়া সেইবিলাক ল'ম বোলে আলু ভাজা ভাজিৰ কাৰণে ৰুটি ইয়াতে আছে বিৰিয়ানী এতিয়া গাইজ একদম নাস্তা ৰেডি কৰি এতিয়া আছোঁ অলপমান ৰাস্তাত মানে আৰু 10 মিনিট আছে এইখিনি সময় একদম নাযায়ে হজুৰ দিলোঁ এটা বস্তু দেখাইছে এইফালে চাওক আমাৰ কিমানবিলাক গন্ধৰাজ ফুলিছে বেক কেমেৰা কৰি ধুনীয়াকৈ দেখুৱাম বাৰু এইফালে চাওক আৰু এটা ফুল দেখাই আছে এইফালে চাওক এইবিলাক ইয়াতে চাওক এইবিলাক তগৰ ফুল নেকি মই বেক কেমেৰা কৰি ধুনীয়াকৈ দেখুৱাই আছোঁ গন্ধৰাজ কিবা কেমেৰাত নাহি আছে এইফালে চাওক কি ধুনীয়া যি কি নহওক গাইজ আজিৰ ভিডিঅ'টো এনেকুৱাই আছিলে আৰু মানে এতিয়া নামাজ পঢ়িব লাগিব ইফতাৰ কৰিব লাগিব সময় নাই আৰু ভিডিঅ'টো বা আজি দিয়া হয়নে নহয় নহ'লে অহাকালি দিম যদি ভিডিঅ'টো চাই ভাল পাইছে বুলি তেতিয়া লাইক কৰিব
কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এতিয়া আপোনালোকে ভিডিঅ'বিলাক নাচায় যিহেতু মই তেনেকৈ ভিডিঅ' নিদিওঁ নতুনকৈ যদি কোনোবাই চাই আছে আহিব লগা যদি মোৰ ভিডিঅ'বিলাক চাব বিচাৰে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা ভিডিঅ'ত আজিৰ কাৰণে